welcome to my with another great video. আজিৰ এই ভিডিওটো তোমালোকৰ বাবে লৈ আহিছো work from home part time জবৰ সুযোগ। তুমি যদি শিক্ষাৰ্থী হয়, গৃহিণী হয় নাই বা যদি কিবা জব বিচাৰি ফুৰিছা তেতিয়া হলে তোমালোকে এই ৰুলৰ বাবে আবেদন কৰিব পাৰিবা। এই ভিডিওটোত মই তোমালোকক ইয়াৰ সকলো বিতং তথ্য দিবলৈ ওলাইছো যে ইয়াৰ যোগ্যতা কি, দৰমহা কিমান হ'ব, কেনেকুৱা কাম কৰিব লাগিব, দায়িত্বসমূহ কি হ'ব, সকলোখিনি তোমালোকক এই ভিডিওটোৰ জৰিয়তে বুজাই দিম। গতিকে গাইজ ভিডিওটো স্কিপ নকৰাকৈ মনোযোগেৰে চাব আৰু এনে ধৰণৰ শেহতীয়া কেৰিয়াৰ আপডেটসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি যাম মেইন স্ক্ৰীনলৈ। গতিকে ইয়াৰ লিংক মই তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত এড কৰি দিম, তাতে ক্লিক কৰিলে তোমালোকে ডাইৰেক্ট পেজটোলৈ যাব পাৰিবা। স্ক্ৰীনত ইয়াত তোমালোকে দেখিছা ইয়াত বিভিন্ন জব আছে, পাৰ্ট টাইম এণ্ড ফুল টাইম, কিন্তু আজি মই ফুল টাইমৰ কথা নকওঁ, পাৰ্ট টাইমৰ বিষয়ে পাতিম। ৱৰ্ক ফ্ৰম হোম পাৰ্ট টাইম জবৰ বিষয়ে আজি আলোচনা কৰিম আৰু দেখুৱাম সকলোকে কেনেকৈ কি কৰিব লাগে। এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে যে ৱৰ্ক ফ্ৰম হোমৰ বিভিন্ন জব আছে, যিখিনি নেকি সেইখিনি পাৰ্ট টাইম হয়, আপোনালোকে ঘৰতে থাকি কৰিব পাৰে। যিসকল কলেজ ষ্টুডেণ্ট পঢ়াৰ লগতে যিসকলে ঘৰতে থাকি কাম কৰিব বিচাৰে, যিসকল গৃহিণী তেওঁলোকেও ঘৰতে থাকি এয়া পাৰ্ট টাইম জবসমূহ কৰিব পাৰে। তেতিয়াহ'লে আমি জবসমূহ চাই লওঁ কি কিনো আছে। আপোনালোকে ইয়াৰ স্ক্ৰীনত দেখিবলৈ পাইছে এয়া জব আছে আৰু ইয়াত বহুতো জব আছে যিখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আমি প্ৰথমতে জবসমূহ চাই ল'ম। ইয়াত দেখিছেনে কিমানখিনি জব আছে। আপোনালোকে ৱৰ্ক ফ্ৰম হোমৰ বহুতখিনি পাৰ্ট টাইম জব আছে, আপোনালোকে ঘৰতে থাকি কৰিব পাৰে। আপোনালোকে সকলোৱে এইখিনি জবসমূহ এপ্লাই কৰিব। এইটো এটা প্ৰথমটো জব, হেড অফ ইঞ্জিনিয়াৰিং। জব ডেছক্ৰিপশ্যনটো আপোনালোকক মই পঢ়ি শুনাম। আমি জৰুৰীভাৱে এজন দক্ষ আৰু অভিজ্ঞ হেড অফ ইঞ্জিনিয়াৰিং বিচাৰিছোঁ, যিয়ে আমাৰ ইঞ্জিনিয়াৰিং বিভাগটো পৰিচালনা কৰিব আৰু আমাৰ চাৰ্চ প্লেটফৰ্মটোৰ কাৰিকৰী দিশটো এক নতুন মাত্ৰালৈ লৈ যাব। এই পদটোৰ মূল লক্ষ্য হ'ব আমাৰ গ্ৰাহকৰ ক্ৰমবৰ্ধমান চাহিদা আৰু প্ৰগ্ৰেমৰ সম্প্ৰসাৰণৰ সৈতে সংগতি ৰাখি এক সুৰক্ষিত, শক্তিশালী আৰু উচ্চ কাৰ্যক্ষমতা সম্পন্ন চিষ্টেম গঢ়ি তোলা। তাৰ যোগ্যতা, কোৱালিফিকেশ্যন কিমান লাগিব সেইবোৰ সকলোবোৰ আপোনালোকক জনাই দিছোঁ। চাৰ্চ প্ৰডাক্ট নিৰ্মাণ আৰু পৰিচালনাৰ ক্ষেত্ৰত বলিষ্ঠ অভিজ্ঞতা, কাৰিকৰী দলক নেতৃত্ব দিয়া বা জটিল প্ৰকল্পসমূহ পৰিচালনা কৰাৰ প্ৰমাণিত ক্ষমতা, ক্লাউড ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ডিষ্ট্ৰিবিউট চিষ্টেম সম্পৰ্কে গভীৰ বুজাবুজি, গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ লগত সংহতি ৰাখি প্লেটফৰ্মসমূহ স্কেল বা সম্প্ৰসাৰণ কৰাৰ অভিজ্ঞতা, উৎকৃষ্ট যোগাযোগ ক্ষমতা আৰু আত্মবিশ্বাসী সিদ্ধান্ত গ্ৰহণৰ দক্ষতা। শিক্ষাগত অৰ্হতা, এডুকেশ্যন, মাষ্টাৰ্ছ এণ্ড টেকন'লজি, মাষ্টাৰ্ছ এণ্ড কম্পিউটাৰ এপ্লিকেশ্যন, বেচেলাৰ অফ ছায়েন্স এণ্ড আৰ্টছ, মাষ্টাৰ্ছ অফ ছায়েন্স, মাষ্টাৰ অফ কম্পিউটাৰ ছায়েন্স, বেচেলাৰ অফ কম্পিউটাৰ ছায়েন্স, বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। এইটো আপোনালোকে দেখিলে হেড অফ ইঞ্জিনিয়াৰিং ৱৰ্ক ফ্ৰম হোম জব, যিটো এপ্লাই কৰিবলৈ হ'লে কুইক এপ্লাইত গৈ লগ ইন কৰি লৈ এপ্লাই কৰিব পাৰিব। আপোনালোকক ছেকেণ্ড ডেছক্ৰিপশ্যনটো নকওঁ, আপোনালোকে নিজেই চাই ল'ব। মই আগৰ ভিডিঅ'ত যিহেতু ভালকৈ বুজাই দিলোঁৱেই সকলোখিনি কথা। জব ডেছক্ৰিপশ্যনটো পঢ়িলে আপোনালোকে সকলোখিনি বুজি পাব। আৰু এইখিনি কোৱালিফিকেশ্যন কিমান লাগিব, এডুকেশ্যন ছিষ্টেম কিমান হয়, সকলোখিনি তাতে আছে, সকলোখিনি বুজি ল'ব। আৰু ঠিক একেদৰে কুইক এপ্লাইত গৈ পিনি লগ ইন কৰি এপ্লাই কৰিব পাৰিব। আপোনালোকক আজি পাৰ্ট টাইম জব দুটাৰ বিষয়ে ধুনীয়াকৈ বুজাই দিলোঁ। আপোনালোকে চাগে বুজি পালে। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। আজি ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগলৈ যাতে জব ৰিলেটেড ভিডিঅ' মোৰ চেনেলত পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যিহেতু আজি মই পাৰ্ট টাইম জবৰ বিষয়ে আলোচনা কৰিলোঁ, যদি আপোনালোকক ফুল টাইম জবৰ বিষয়ে লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব। নেক্সট ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম, আপোনালোকক সকলোখিনি কথা বুজাই দিম। আপোনালোকে জব ৰিলেটেড সকলো কথা মই বুজাবলৈ চেষ্টা কৰিম।